ওম শান্তি। আজি 13 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। নয়নৰ আচহুৱা আচাৰ ব্যৱহাৰে কিছুদিনৰ পৰা মাক দেউতাকক বৰ চিন্তাত পেলাইছিল। তাৰ মাজতে এদিন নয়নে ৰাতি এটা ভয় লগা সপোন দেখি পিছদিনা মনটো আৰু বেয়া কৰি থাকিল। দেউতাকে নয়নৰ সপোনৰ কথা শুনি তাক মাতি আনি মৰমেৰে ক'লে, শুনা নয়ন, কোনো কথাতেই ভয় খোৱা বা নাৰ্ভাছ হোৱা এনে অৱস্থা আমাৰ হ'ব নালাগে, কাৰণ আমি এতিয়া পৰমাত্মাৰ নিবিড় সান্নিধ্য লাভ কৰিছোঁ। গতিকে তুমি ভয় খোৱাৰ সলনি প্ৰাণদাতা পৰমাত্মাক মনত পেলোৱা, তেওঁৰ পৰা শক্তি লোৱা, নিজে আত্মিকভাৱে বলৱান হোৱা আৰু আনকো শক্তি দান কৰা। তুমি এতিয়া স্বদৰ্শন চক্ৰ চলাবলৈ আৰম্ভ কৰা। স্বদৰ্শন চক্ৰ চলোৱা মানে নয়ন, তুমি এই কল্পৰ 84 জনমৰ কথা ভাবা। সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলিযুগৰ জনমৰ কাহিনী স্বয়ং ভগৱানে আমাক জনাই দিছে। তুমি সেই স্বদৰ্শন চক্ৰ চলোৱা, তুমি বহুত আত্মিক শক্তি লাভ কৰিবা। নয়ন, পৰমাত্মাক একেবাৰে সঠিকভাৱে মনত পেলাবলৈ তোমাক লাগিব ধৈৰ্য, গম্ভীৰতা আৰু বুজন শক্তি। জ্ঞানদান মহাদান, এই মহাদানে তোমালৈ আশীৰ্বাদ কঢ়িয়াই আনিব। পৰমাত্মাক স্মৰণ কৰিলে পৰমাত্মায়ো তোমাক স্মৰণ কৰিব। তুমি পৰমাত্মাৰ পৰা অপাৰ শক্তি লাভৰ অনুভৱ কৰিব পাৰিবা। তোমাৰ পৰা সকলো ভয় আঁতৰি যাব। নয়নে দেউতাকৰ উপদেশ শুনি তাক পালন কৰিবলৈ উঠি পৰি লাগিল। ওম শান্তি।